হাই প্ৰিয় দৰ্শক, কেনে আছে? আশা কৰিছোঁ ভালেই। আপুনি চাই আছে আছামিজ ইউটিউব। মই আহমেদ আছোঁ আপোনাৰ লগত। এইটো ভিডিঅ'ত আজি আমি শিকিম যে কেনেকৈ ইউটিউব চেনেলৰ লোগো বনোৱা হয়। হয়তো আপুনি বহুত ধৰণৰ টিউটৰিয়েল পাব। মই আপোনাক যিটো টিউটৰিয়েল দি আছোঁ এইটো অতি সহজে একদম ইজিকৈ সকলোৱে মোবাইলৰ পৰাই বনাব পাৰিব। তো বন্ধুসকল, যদি আপুনি আমাৰ এই আছামিজ ইউটিউব চেনেলৰ নতুন দৰ্শক অৰ্থাৎ এইটো ভিডিঅ' চাই আছে, তেতিয়াহ'লে ভিডিঅ'টোৰ তলত দেখিছে ৰঙা আখৰেৰে লেখা ছাবস্ক্ৰাইব, তাত ক্লিক কৰি ছাবস্ক্ৰাইব কৰি লওক। লগত পাব এটা বেল আইকন, সেইটোতো ক্লিক কৰি ৰাখিব, কিয়নো এনেকুৱা জানিবলগীয়া শিকিবলগীয়া ভিডিঅ' মই আপডেট দিয়েই থাকোঁ। তো প্ৰথমতে বলক আমি কেনেকৈ এই লোগোটো বনাম। আপুনি এই লোগোটো বনাবলৈ হ'লে আপুনি প্লে ষ্ট'ৰতে পাব এটা থাম্বনেইল মেকাৰ বুলি আপোনাৰ এটা এপ্লিকেশ্যন আছে। এই এপ্লিকেশ্যনটো আপুনি ইনষ্টল কৰি ল'ব। এইটো আপোনাক মাৰ্ক কৰি মই দেখুৱাই দিছোঁ। এই লোগোটো আপুনি চিনি ৰাখক। এইটো আপুনি প্লে ষ্ট'ৰত দেখিলেই ইনষ্টল কৰি ল'ব পাৰিব। আৰু যদি আপুনি বিচাৰে ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত মই লিংকটো দি দিম, আপুনি সেই লিংকত ক্লিক কৰি ডাইৰেক্ট ইনষ্টল কৰিব পাৰিব। তো বন্ধুসকল, বলক আমি এইটো এপত ক্লিক কৰোঁ। ক্লিক কৰিলোঁ, এইটো এনেকুৱা আহি আছে। এতিয়া আপুনি এইটো ইণ্টাৰনেটতো কৰিব পাৰে, অফলাইনতো কৰিব পাৰে। মই আজি দেখুৱাই আছোঁ অফলাইনত। এতিয়া অফলাইনত গ'লে আপুনি গো টু অফলাইন, আপুনি এইটো ইয়াত ক্লিক কৰি দিয়ক। ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ এনেকুৱা পেজ আহিছে, যিটো আপুনি লোগো আপুনি ইয়াৰ পৰা বাচিব লাগে। এতিয়া লোগোৰ চাইজ কিমান হয়, কিমানখিনি লাগে সেইটোতো আমি গম নাপাওঁ, হয়তো মেক্সিমাম মানুহে গম নাপায়। তেতিয়াহ'লে লোগোটোৰ কাৰণে আপুনি যিটো চিলেক্ট কৰিব, এতিয়া চাওক, ইয়াতেই লোগো 5টা দিয়া আছে। 5টাৰ ভিতৰত যিকোনো এটা চিলেক্ট কৰক। ধৰি লওক মই 250, এইটোত মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত এনেকুৱা পেজ এটা আহিব। তাৰপিছত এই ওপৰত 3টা দেখিছে, গেলাৰী, কেমেৰা আৰু কালাৰ। আপুনি কালাৰত ক্লিক কৰক। কৰাৰ পিছত আপোনাৰ এনেকুৱা পেজ এটা আহিছে। এই ৰাইট চাইডৰ ইয়াতে এটা সৰু চিনৰ নিচিনা এটা আছে, এইটো চাওক। আপুনি টানি টানি এনেকৈ কালাৰ এডজাষ্ট কৰিব পাৰে। যিটো কালাৰ আপোনাৰ যিখিনিত ভাল লাগে সেইখিনিত আপুনি থৈ আপুনি ল'ব পাৰিব। মই এইখিনিত ৰাখি দিলোঁ। ৰাখি দিয়াৰ পিছত এতিয়া তলত দেখিছে কেনচেল, মানে আপুনি যদি এইটো চিলেক্ট কৰিব নিবিচাৰে আপুনি কেনচেলত ক্লিক কৰিব, আৰু যদি এইটো ভাল লাগিছে আপুনি অ'কেত ক্লিক কৰিব। মই অ'কে ক্লিক কৰিলোঁ। তাৰপিছত এনেকুৱা পেজ এটা আহিল। একদম ওপৰৰ ৰাইট চাইডত এটা চাওক, ৰাইট চিন দিয়া আছে। আপুনি ৰাইট চিনত ক্লিক কৰি আপুনি এইখিনি চিলেকশ্যন কৰি লওক, আৰু যদি নিবিচাৰে বাওঁফালে যিটো দেখিছে ক্ৰছ, আপুনি ইয়াৰ পৰা ওলাই যাব পাৰিব। মই ৰাইট চাইডে ক্লিক কৰি মই এইখিনি চিলেক্ট কৰি ল'লোঁ। এনেকুৱা এইটো হৈছে, এইটো চিলেকশ্যন হ'ল। এতিয়া প্ৰথমে আপুনি এই বাওঁফালৰ দেখিছে বগা আখৰে লেখা TEXT টেক্সট, আপুনি এবাৰ এই টেক্সটত ক্লিক কৰক। ক্লিক কৰাৰ পিছত এতিয়া আপোনাক ইয়াতে এনেকুৱা এড টেক্সট হিয়াৰ, আপুনি ইয়াতে অহাৰ পিছত আপুনি ইয়াত যিটো নাম লিখিব বিচাৰে, আপুনি লোগোটোত লিখিব বিচাৰে, সেইটো আপুনি ইয়াত লিখিব। তো প্ৰথমে মই আপোনাক দেখুৱাৰ কাৰণে মই বনাই আছোঁ এইটো আছামিজ চেনেল। এইটো মই এই চেনেলটোৰ কাৰণে লোগোটো বনাই আছোঁ। এইটো বাওঁফালেদি এনেকৈ অলপ হেৰি কৰি ল'ব, য'ত দেখিবলৈ ভাল লাগে। আপুনি ইয়াত ৰাখি পেলাই আপুনি এবাৰ এই ৰাইট চাইডে দেখিছে এড, আৰু যদি বাওঁফালে কেনচেলত মাৰি দিয়ে এইটো গুচি যাব। আকৌ নেক্সট লিখিব লাগিব এড, মই লিখা হ'ল। আপুনি এবাৰ এড ক্লিক কৰক। কৰাৰ পিছত আপোনাৰ এনেকুৱা আহিল। এতিয়া আপুনি এইটো কৰক কৰি সৰু ডাঙৰ কৰিব পাৰে, যিখিনি আপুনি বিচাৰে আপুনি সিমানখিনি ল'ব পাৰে। আপুনি সৰু ডাঙৰ কৰি আপুনি চাইজটো মিলাই ল'ব, য'ত মানে আপোনাৰ হয়। মই ইমানখিনি ৰাখি দিলোঁ, য'ত মানে একদম পূৰা একুৰেট মাজত দেখুৱাব লাগে, পূৰা মাজত দেখুৱাব। এইটোৰ কাৰণে এনেকুৱা ৰাখিলে আপুনি ৰাখি ল'ব। এতিয়া আপুনি ফ্ৰণ্ট নেক্সট আপুনিতো এইটো আমি কণ্ট্ৰলটো কৰি ল'লোঁ। কণ্ট্ৰলটো ইয়াত কেনে, এইটো কণ্ট্ৰল
এতিয়া আপুনি যদি ফ্ৰণ্ট কৰিব বিচাৰে, ফ্ৰণ্টটো কি বস্তু, আপুনি আকৌ ইয়াতে দেখিছে 4টা এনেকুৱা আছে, এই 4টাৰ পৰাও আপুনি ক্লিক কৰি আপুনি ইফাল সিফাল কৰাব পাৰে। এনে ওপৰ তলফালে, ৰাইট চাইড, লেফ্ট চাইড, আপোনাক যেনেকুৱা ভাল লাগে আপুনি তেনেকুৱা কৰিব পাৰিব। কৰি লৈ আপুনি মাজত যেনেকুৱা থৈ দিলে, থৈ দিয়াৰ পিছত ফ্ৰণ্টটো হ'ল আপোনাৰ এই আখৰকেইটাৰ ষ্টাইল কেনেকুৱা হ'ব। ইয়াতে আপুনি ষ্টাইলটো এনেকুৱা আখৰকেইটা এটা বহুত ধৰণৰ একেবাৰে বহুত দিয়া আছে, ঢেৰ দিয়া আছে। আপোনাৰ পচন্দ অনুসৰি আপুনি কেনেকুৱা দিব বিচাৰে সেনেকুৱাকৈ চিলেকশ্যন কৰি ল'ব। এনেকুৱা বহুত আছে, তো মই একচুৱেলি চিম্পুলত থাকি ভাল পাওঁ। মই এনেকুৱা চিম্পুল দেখিয়েই হিচাপতে ৰাখোঁ। মই এইটো ষ্টাইলত ৰাখিলোঁ। এইটো ষ্টাইলত ৰাখি পেলাই এতিয়া আপুনি চাওক কালাৰ এণ্ড স্পেচ। আপুনি ইয়াতে ক্লিক কৰি দি পেলাই আপোনাৰ এই আখৰকেইটাৰ যিটো কালাৰ, এই কালাৰটো আপুনি চইচ কৰক যে আপোনাৰ কালাৰটো কেনেকুৱা হ'ব লাগে। এনেকুৱা যিটো কালাৰ কেনেকুৱা ধৰণৰ বিচাৰে আপুনি এনেকুৱা কালাৰ চেঞ্জ কৰি ল'ব। আৰু যদি আপুনি কয় যে এটা লাইনৰ এটাকৈ আপুনি হেৰি কৰিম, এইটো অলপ টাইমটো বেছি যাবৰ কাৰণে মই সেইটো লিখিব বিচৰা নাই। আপুনি এটা লাইন লিখিব, নেক্সট টাইমত আকৌ এটা লাইন লিখি সেইটো কালাৰ চেঞ্জ কৰি ল'ব। এনেকুৱা ধৰি লওক মই এইটোকে পচন্দ কৰিলোঁ, এইটো ৰাখিলোঁ। এতিয়া আহক অপেচিটি। আপুনি অপেচিটিত ক্লিক কৰিলে আপুনি অপেচিটিটো কামটো হৈছে যে এই আখৰটো আপোনাৰ কিমানখিনি, এই তলত দেখিছে টেক্সট অপেচিটি, ইয়াত আপুনি যদি ইফালে কমাই দিয়ে মানে লাহে লাহে ইয়াৰে এৰিটো ব্ৰাইটনেছটো কমি এনেকুৱা দেখাব। যিমান বেছি লৈ যাব ইফালে আপোনাৰ ইমান এটা স্পষ্ট দেখুৱাব। যদি আপোনাৰ যেনেকুৱা বেছি স্পষ্ট হ'লেও ভাল নালাগে, বেছি ডিপ হ'লেও দেখা নাযায়, আপুনি ইচ্ছামতে আপুনি ৰাখিলেও, মই এইখিনিত ৰাখি দিলোঁ। এতিয়া ৰাইট চাইডে আকৌ যাওক, শ্বাডো। আপুনি এবাৰ ইয়াতে ক্লিক কৰি শ্বাডো কালাৰটো আপুনি চেক কৰক। যিটো মানে এইটো তলফালে দেখিছে, এতিয়া কালাৰটো নিব পাৰে। কালাৰটো যেনিবা ধৰক মই ৰেড কালাৰেই কৰি দিলোঁ অলপ। এই ৰাইট চাইডৰ যিটো দেখিছে আগতো নিচিনা এনেকৈ অলপ ৰাইট চাইডে ল'ব। এনেকৈ এটা ৰঙা ষ্টাইল তলফালেদি দেখুৱাই আছে, এনেকুৱা এটা ষ্টাইল আপুনি ল'ব পাৰে। এতিয়া ব্লুৱাৰটো আপুনি যিমানখিনি কমাব বিচাৰে, বঢ়াব বিচাৰে, আপুনি এনেকৈ বঢ়াই কিনে ষ্টাইলটো এনেকুৱা হ'ল। আচ্ছা, এতিয়া আপোনাৰ আউটছাইড। আপুনি এবাৰ আউটছাইডটোত ক্লিক কৰক। আউটছাইডত ক্লিক কৰি আউটছাইডৰ কালাৰটো আপুনি এবাৰ এটা চিলেকশ্যন কৰি লওক। যেনেকুৱা ধৰি লওক মই এইবাৰ এটা দি দিলোঁ য়েলো। এইটোৱে আপুনি এই তলত দেখিছে এইটো একদম ল হৈ আছে, আপুনি এনেকৈ কিমান বঢ়াই দিব পাৰে সিমানখিনি দেখাত এনেকুৱা হ'ব। আপোনাৰ যিখিনি যেনেকুৱা ষ্টাইলত লাগে আপুনি সিমানখিনি ষ্টাইলত দি পেলাই আপুনি ৰাখিব পাৰে। হয়তো মই ব্লেক দি দিম, ব্লেকটো দিলে এনেকুৱা হ'ল। এতিয়া কমাই আপুনি যিমান দিলে যিমানখিনি লাগে সিমানখিনি ৰাখি পেলাই আপোনাৰ ষ্টাইলটো আপুনি এনেকৈ কৰি ল'ব। এতিয়া বেকগ্ৰাউণ্ডটো আপোনাৰ সেই আগৰ নিচিনাই। আকৌ যদি বেকগ্ৰাউণ্ডটো বদলাব বিচাৰে আপোনাৰ এইটো আগৰ, এতিয়া বেকগ্ৰাউণ্ডটো চেঞ্জ হ'ব। এনেকুৱা আপুনি বেকগ্ৰাউণ্ডটো এতিয়া আপোনাৰ ইচ্ছামতে আপুনি ল'ব পাৰে। আপুনি সেইটোতে ক্লিক কৰি দিব, আগৰ পজিশ্যনত গুচি আহিল। এনেকৈয়ে আপুনি কৰিব পাৰিব। সকলোখিনি কাম কৰি উঠাৰ পিছত যেতিয়া আপোনাৰ ফিট হৈ গৈছে, তেতিয়া এই ওপৰত দেখিছে এটা আপোনাৰ কাৰ চিন। আপুনি কাৰ চিনটো তলফালে দিয়া আছে যে, এইটো কাৰ চিনটোত ক্লিক কৰি দিলে আপোনাৰ মোবাইলটোত এই ইমেজটো ডাউনলোড হৈ যাব। এইবাৰ আপুনি ইয়াতে ডাউনলোড কৰক, আৰু যদি আপুনি ইয়াৰ পৰা বিচাৰে ডিলিট কৰিব পাৰে, ডিলিট কৰি দিয়ক। তো এতিয়া মই ডাউনলোডে কৰিম। মই আপুনি এই কালাৰটো চেঞ্জ কৰি এই কাৰ চিনটোত ক্লিক কৰি মই ডাউনলোড কৰি দিলোঁ। থাম্বনেইল ছেভ ছাকচেছফুলি হৈ গ'ল। এতিয়া আপুনি ইয়াৰ পৰা তলত ক্লিক কৰি ভিউ কৰিব পাৰে। ভিউ কৰিলে আপোনাৰ এনেকুৱা আহিল।
এতিয়া আপোনাক এই এপটোৱে বিচাৰিছে যে আপুনি ষ্টাৰ কিবা এটা দিয়ক, মই লেটাৰ পিছত দিম, পিছত দিয়ে নওক। এতিয়া আপুনি এইটো আপোনাৰ হৈ গ'ল। হোৱাৰ পিছত আপোনাৰ এতিয়া হেৰিত পাই যাব, গেলাৰীত পাই যাব। তো বন্ধুসকল, এতিয়া এইটোৱে টিউটৰিয়েল ইমানেই আছিল। ভিডিঅ'টো কিমানখিনি আপোনালোকৰ সহায়ক হয় মই নাজানো। আপোনালোকে ভিডিঅ'টোত কমেণ্ট কৰি জনাই দিব। ভাল লাগিলে এটা লাইক কৰিব, শ্বেয়াৰ কৰি